বৰষা পথাৰতো ভনীতি ৰহে দৈ খালে বাই থাকিমে খালি দমৰালৈ ঐ চাহ দিব যাবানে ভনীতি ৰহে দৈ লাৱনি উঠতে মিচিকি আহিলৈ। নমস্কাৰ বন্ধুসকল, আজি মোৰ সৈতে উপস্থিত আছে অসমৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী মৃদীপ দা। প্ৰথমতে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। থেংক ইউ। তোমাৰ চেনেলটোৰ নামটো কি? চেনেলটোৰ নামটো টিংকুছ ব্লগ নতুনকৈ চেনেল খুলিছে টিংকুৱে, গতিকে সকলোৱে মৰম দিব। মৃদীপ দা, প্ৰথমতে আপোনাৰ পৰা মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। মোৰ পৰিচয় তুমিতো জানাই, খালি মই মোৰ ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ লেঙেৰীত, আৰু ই আমাৰ ঘৰৰ ওচৰৰে ল'ৰা। হঠাতে লগ পালে আজি, পাই বোলে নতুনকৈ ইউটিউব চেনেল এটা খুলিছে, গতিকে অলপ কথা পাতিম বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনাৰ মা দেউতাৰ নামটো? মোৰ দেউতাৰ নাম বিপুল গগৈ আৰু মাৰ নাম দীপমণি গগৈ। ঘৰত কোন কেনেকৈ আছে অলপ? ঘৰত মা দেউতা, ভাইটি আৰু মই। আপোনাৰ স্কুলীয়া জীৱন আৰু কলেজীয়া জীৱন ক'ত কৰিছিলে? স্কুলীয়া জীৱনটো মই লেঙেৰী হাই ছেকেণ্ডেৰীৰ পৰা হাই ছেকেণ্ডেৰী ফাইনেল দিছিলোঁ, তাৰপাছতে কলেজীয়া জীৱনটো মৰাণ কলেজত কৰিছিলোঁ। আৰু আপোনাৰ ডেট অফ বাৰ্থটো? ডেট অফ বাৰ্থটো এপ্ৰিল 12, 1995। ঠিক আছে, আমি পৰিচয়টো জানিলোঁ। এতিয়া মৃদীপ দাৰ পৰা অকণমান এটি গীত শুনিম। এইবছৰ যিহেতু এটি গীত জনপ্ৰিয় হৈছিল মৃদীপ দা, তো ঝিনচিকি মইনা, সেই গীতটি অলপ আপোনাৰ পৰা এনেই গুণগুণাই দিয়ে। ঝিনচিকি মইনা ভাল লাগে মানে, তুমিও গাব লাগিব। গাব জানা নাই? ঝিনচিকি মইনা গীতটো লিখিছিলে আৰু সুৰ কৰিছিলে শৰৎ শ্ৰৱণ দা, সুনীত গগৈদাই লিখিছিলে, বামন বৰদলৈ সংগীত ব্যৱস্থাপনা কৰিছিলে। তো ধন্যবাদ জনাইছোঁ এই ইউটিউব চেনেলটোৰ যোগেদি তেওঁলোকক। অকণমান গুণগুণাই দিওঁ নাই চিনেমা। ঝিনচিকি মইনা মাহৰ গৰম জুলাই, ঝিনচিকি মইনা মালৰ গৰম চুলাই, ঝিনচিকি মইনা নেখাবি সদায়, ঝিনচিকি মইনা কলিজা শুকাই। ধন্যবাদ, শুনি বহুত ভালে লাগিলে আৰু আপোনালোকেও শুনি ভাল পালে নিশ্চয়। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি মানে সংগীত জগতখনত কেতিয়াৰ পৰা জড়িত আছে ক'বলৈ গ'লে? সংগীত জগতখনত ফুল প্ৰফেচনেলি মই জড়িত হোৱা আজি 5 বছৰ হৈছে, কিন্তু সৰুৰে পৰা গীত গাওঁ, স্কুলত গীত গাওঁ, কলেজত গীত গাওঁ, তেনেকৈ আছিলে, মন আছিলে আগৰ পৰাই, কিন্তু এতিয়া প্ৰফেচনেলি কৰি আছোঁ আৰু। ঠিক আছে, ক'বলৈ গ'লে আপোনাৰ সংগীতত মানে ইণ্টাৰেষ্টটো তেতিয়াৰ পৰা বেছি বাঢ়িছিল নেকি? ইণ্টাৰেষ্ট মানে মই অকল গীত বুলি নহয়, মই সৰুৰে পৰা নাচিছিলোঁ, আগতে কবিতা আবৃত্তি কৰিছিলোঁ স্কুলত, আৰু মানে এই শিল্পকৰ্মটোৰ লগত জড়িত আছিলোঁ, আৰু তেনেকৈ বস্তুটোৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, গানৰ প্ৰতি। ঠিক আছে, আপুনি কৈছিলে কলেজীয়া জীৱন, আপুনি গ্ৰেজুৱেট কৰিলে? মৰাণ কলেজৰ পৰা মই গ্ৰেজুৱেট কৰি পিনে এতিয়াতো আপুনি বৰ্তমান মিউজিকতে জড়িত আছে, মিউজিকৰ লগতে। আৰু আপোনাৰ যদি মই সোধোঁ, ভৱিষ্যতে আপুনি পৰিকল্পনা বুলি ক'বলৈ মিউজিকৰ লগতে থাকিম বুলি ভাবিছে নেকি? ডেফিনেটলি মিউজিকটোতো এৰিব নোৱাৰোঁ, যিহেতু এতিয়া সোমাই পৰিলোঁ একেবাৰে, মিউজিকৰ লগত থাকিবই লাগিব। লগতে চাওঁ নিজৰ সংস্থাপনৰ কাৰণে কি কৰিব পাৰি, কিন্তু মিউজিকটোতো থাকিবই জীৱনত, আৰু মিউজিক নহ'লেতো একো নহ'ব। ঠিকে আছে, আপোনাক যদি মই সোধোঁ, আপোনাৰ আইডল বুলি ক'বলৈ গ'লে আপুনি বেছিকৈ কাৰ গান শুনি বেছি ভাল পায় নে ক'ব? বেছি শুনি ভাল পাওঁ মানে আমি জুবিন গাৰ্গৰ গীত শুনিয়ে আচলতে ডাঙৰ হৈছোঁ, তো জুবিন গাৰ্গ মুখ্য আইডল চাবলৈ গ'লে। আৰু বৰ্তমান সময়ত মই ককাইদেউ হিচাপে পাইছোঁ নীল আকাশ দা, তেওঁৰ পৰা বহুত শিকিছোঁ, গতিকে তেওঁ মোৰ অভিভাৱক স্বৰূপ। এই দুজন ব্যক্তি মোৰ কাৰণে খুবেই, মোৰ জীৱনত খুবেই গুৰুত্বপূৰ্ণ। ঠিক আছে, আপোনালোকে নিশ্চয় গম পালে, মৃদীপ দা কথা বহুত জানিলোঁ আৰু আপোনালোকেও শুনিব পাইছে। তো এতিয়া আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ জীৱনত মানে ক'বলৈ গ'লে আটাইতকৈ ভাল লগা সময়টো বা ভাল লগা স্মৃতি বুলি ক'বলৈ গ'লে আপুনি কি ক'ব? ভাল লগা সময়
ভাল লগা সময় বুলিবলৈ আচলতে যেতিয়া কলেজত পঢ়ি আছিলোঁ মই এটা বছৰ মৰাণ কলেজৰ কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ তো সেই সময়খিনি খুবেই ভাল লগা আছিলে যিহেতু মই সাংস্কৃতিকভাৱে জড়িত হৈ থাকি ভাল পাওঁ গতিকে আৰু বেছিকৈ সোমাই পৰিছিলোঁ গতিকে সেই সময়খিনি খুবেই স্মৃতি থকা আৰু আপোনাৰ ক'বলৈ গ'লে বেয়া লগা স্মৃতি তেনেকুৱা আছে নেকি বেয়া লগা স্মৃতিটো আছে এতিয়া হঠাতে মনত পেলাবলৈ দিগদাৰ কিন্তু যিবিলাক বেয়া লগা বস্তু সেইবিলাক এৰি থৈ আহিব পাৰিলে ভাল জীৱনত মই সেইটোৱে ভাবোঁ আৰু তো ঠিক আছে এতিয়া সুধিব বিচাৰিছোঁ আপোনাৰ কিবা নতুন গান উলিয়াবলৈ চেষ্টা কৰিছে নেকি নতুন কাম কৰি আছোঁ গীত খুব কম দিনৰ ভিতৰতে এটা মডাৰ্ণ গান ৰিলিজ কৰিম আধা লিখা গীত বুলি তাৰ পাছতে আৰু আছে কিবা কিবি গীত কৰি থোৱা আছে তো সময় অহাৰ লগে লগে ৰিলিজ কৰি যাম ঠিক আছে বন্ধুসকল আপোনালোকে নিশ্চয় মৃদীপ দাৰ বিষয়ে বহুতো গম পালে কথা আৰু এতিয়া মৃদীপ দাক পুনৰ মৃদীপ দাৰ পৰা এটি গীত শুনিম আপুনি এবাৰ কি গীত শুনাম বুলি আহিছে অলপ কি শুনামনো বৰষা পথাৰটোকে গাই দিওঁ ঠিক আছে মৃদীপ দাৰ বৰষা পথাৰ গীতটো বহুতো জনপ্ৰিয় হৈছিল আপোনালোকে নিশ্চয় শুনিছে আৰু আপোনালোকৰনো কি ক'ম নিশ্চয় আপোনালোকে চব শুনিছে এবাৰ বৰষা পথাৰ গীতটোৱে শুনি ল'ম মৃদীপ বৰষা পথাৰ আপোনালোকে দেখিছে আমাৰ পাছফালে ইমান ডাঙৰ পথাৰ আছে পথাৰতে আছোঁ আমি আচলতে তো বৰষা পথাৰ গীতটো সেই একেই আমি একেখিনি টিমেই কৰিছিলোঁ বাবন বৰ্ণিলে সংগীত ব্যৱস্থাপনা কৰিছিলে শৰৎ শ্ৰৱণ দাই লিখিছিলে সুৰ কৰিছিলে সুনীত গগৈ দাই লিখিছিলে গতিকে একেই টিম আৰু এইবাৰো একেটা টিমৰে আৰু গান আহিব গতিকে আপোনালোকে মৰম দি যাব আশীৰ্বাদ দি যাব আমাক ঠিক আছে বৰষা পথাৰতো বনিতিৰহে দৈ খালে ভাই থাকিমে খালি দমৰালৈ ঐচা দিব যাবানে বনিতিৰহে দৈ লাউনি উঠতে মিচিকিয়া হাঁহিলৈ তোমাৰে ঐ কাৰণে মৰম নোহোৱা চুতীয়া তোমাৰে ঐ কাৰণে মৰম নোহোৱা চুতীয়া ঐ সঁচাকৈ সুধিছোঁ বনিতিৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ মোৰ থেংক ইউ ধন্যবাদ শুনি খুবেই ভাল লাগিল আৰু আপোনালোকে নিশ্চয় শুনি ভাল পালে আৰু মৃদীপ দাৰ বিষয়ে আৰু কথা পাতিম তো বন্ধুসকল মৃদীপ দাৰ পৰা বহুতো কথা জানিলোঁ আৰু আপোনালোকেও জানিব পালে তো এতিয়া মৃদীপ দা আপোনাক সুধিব বিচাৰিছোঁ লকডাউনৰ সময়ত আপুনি বৰ্তমান কি কামত ব্যস্ত আছে বা ঘৰতো হওক আপুনি আছে কিহৰ লগত এতিয়া জড়িত হৈ আছে আৰু লকডাউনত যিহেতু লকডাউন আপুনি ৰাইজক কি ক'বলৈ বিচাৰিব আপোনাক বৰ্তমান সমগ্ৰ পৃথিৱীতে তথা আমাৰ ইয়াত অসমত যি পৰিস্থিতি হৈ আছে গতিকে তাৰ লগত মোকাবিলা কৰিবলৈ যিখিনি আমি নিয়ম নীতি পালন কৰিব লাগে সেইখিনি পালন কৰিব লাগে আৰু আমি দুইটাক অলপ কাষ চাপি আছোঁ কিন্তু তথাপিও আমাৰ একো প্ৰব্লেম হোৱা নাই সেইকাৰণে মাস্ক লৈ আছোঁ কিন্তু কথা ক'বৰ কাৰণে মই খুলি লৈছোঁ তো আপোনালোকে মাস্ক ব্যৱহাৰ কৰক আৰু হেণ্ড ৱাছ কৰি থাকক বাকী যি নিয়ম আছে আপোনালোকে সকলোৱে জানে আৰু ভেকচিনবিলাক সোনকালে লওক আৰু এইটো সময়ত এতিয়া মই বেছিকৈ ঘৰলৈ আহিব নাপাওঁ ঘৰত অহা নহয় এতিয়া ঘৰত অলপ টাইম দিছোঁ অলপ খেতি পথাৰত নামিবলৈ সাজু হৈছোঁ যিহেতু প্ৰগ্ৰেম চগ্ৰেমবোৰ নাই আৰু কমকৈ গানৰো কাম চলি আছে দুই এটা তো সেইবিলাক তেনেকৈ চলি আছে আৰু তো মৃদীপ দা আপোনাক সুধিব বিচাৰিছোঁ এতিয়া আপুনিতো মৰাণতে থাকে মৰাণত চবেই জানে ফিউজন ষ্টুডিঅ'ত কাম কৰি থাকে আৰু সেই ষ্টুডিঅ'ত আপোনাৰ কাম কৰা বহুত বছৰ হ'ল চাগে নাই ষ্টুডিঅ' ফিউজনত কাম কৰা বহুত বছৰ বুলি নহয় কিন্তু মই যেতিয়াৰ পৰা সংগীতৰ যাত্ৰা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই মই ষ্টুডিঅ' ফিউজনৰ লগত জড়িত আৰু মই খুব সৌভাগ্যৱান যে মই ইমান এটা ভাল অনুষ্ঠানৰ লগত মই জড়িত তাৰে ষ্টুডিঅ' ফিউজনৰ আটাইতকৈ কনিষ্ঠতম যিজন সদস্য ময়ে হ'ম চাগে গতিকে বাকী গোটেই যিমানবিলাক আছে সদস্য চব জ্যেষ্ঠ আৰু সকলোৱে মৰম কৰে সকলোৱে সদায় অভিভাৱক ৰূপে মোক শিকায় কিবা যদি ভুল কৰোঁ গতিকে ষ্টুডিঅ' ফিউজন আমাৰ এখন খুবেই সপোনৰ ঘৰ
মোৰ কাম কৰা তাত কিমান 4 বছৰ হৈছে আৰু ষ্টুডিঅ' ফিউজনত মই যোৱা আৰু বহুতো গীত এনেকৈ ওলাই গৈছে ডেফিনেটলি ষ্টুডিঅ' ফিউজন বুলি ক'লে এতিয়া চবেই চিনি পায় অসমৰ মানুহে গতিকে আমাক আশীৰ্বাদ কৰি থাকিব আৰু আপোনালোকে তাকে কামনা কৰিছোঁ তো ঠিক আছে মৃদীপ দা আপুনি যেতিয়া ষ্টেজ শ্ব' বা প্ৰগ্ৰেমলৈ যায় ষ্টেজ সংগীত পৰিৱেশন কৰিবলৈ নিজৰ যেতিয়া আপুনি যায় তো তেতিয়া ডাঙৰ ডাঙৰ অনুষ্ঠানত আপোনাক মাতে আপুনি যায় ধৰি লওক আপুনি গীত গাবলৈ যোৱাৰ সময়ত বহুতো দৰ্শক আহে চাবলৈ তেতিয়া আপোনাৰ ভয় লাগেনে বা আপোনাৰ অনুভৱটো জানিব বিচাৰিছোঁ এখন মঞ্চত গীত গাবলৈ যাওঁতে আচলতে এই প্ৰথম আৰম্ভ কৰোঁতে অলপ হেজিটেশ্যন হয় অলপ ভয় লাগে তো তথাপিও যে অভ্যাসত পৰিণত হোৱাৰ পিছত এতিয়া ভয়টো অকণমান কম লাগে তথাপিও কিছুমান জেগাত ৰেছপনচিবিলিটিছটো চব অনুষ্ঠানতে থাকে ষ্টেজত যোৱাৰ পিছত এটা সকলোকে আমোদ দিব লাগিব গতিকে এটা চিন্তা এটা থাকে তথাপিও সেইখিনি আঁতৰাই ভালকৈ পাৰফৰ্ম কৰাটোৰ ওপৰত গুৰুত্ব দিব লাগিব সেই অভ্যাসটো হৈ উঠিছে আৰু লাহে লাহে এতিয়া সেই ভয়টো অকণমান কম লাগে আগতকৈ স্কুলত খুব গান গাইছিলোঁ কলেজত গান গাইছিলোঁ তাৰ আগতে বিহু মঞ্চত যেতিয়া আধুনিক নৃত্য প্ৰতিযোগিতা হৈছিলে তাত মই নাচিছিলোঁ গতিকে সেই ষ্টেজৰ ভয়টো বাৰু আগৰ পৰাই অলপ কম আছিলে গতিকে সিমান এটা ভয় নালাগে আৰু আজিকালি ঠিক আছে মৃদীপ দা আপুনি ঝিনচিকি মইনা গীতটোত আপুনি নিজেও ভিডিঅ' কৰিছিল আৰু বহুকেইটা গীতত আপুনি ভিডিঅ' কৰিছে নিজে এক্ট কৰিছে অভিনয় কৰিছে তেতিয়া আপুনি ঝিনচিকি মইনা গানটো যিহেতু বৰ্তমান এতিয়া জনপ্ৰিয় হৈছে আৰু হ'ব তো আশা কৰোঁ আপোনাৰ অভিজ্ঞতাটো অলপ ক'ব নেকি বা ঝিনচিকি মইনাৰ লগত জড়িত সৃষ্টিকৰ্তা বা গানটোৰ লগত জড়িত কোন আছিল সেই বিষয়ে অলপ ক'ব নেকি ঝিনচিকি মইনা গীতটোতো জড়িত থকা ব্যক্তিসকল মই এবাৰ ক'লোৱে তথাপি আকৌ কৈছোঁ শৰৎ শ্ৰাৱণ দা বিকুমণি ৰাতুল দা এনেকৈ কৈ 3জনমান ব্যক্তি আছিলে তেওঁলোকৰ পৰা প্ৰথম আৰম্ভ তাৰপিছতে লিখিছিলে শৰৎ শ্ৰাৱণ দা আৰু সুনীত গগৈ দাই তো ময়ো লগতে সহযোগ কৰি মিলাই মিলি কৰিছিলোঁ বাবন বৰ্ণিলে সংগীত ব্যৱস্থাপনা কৰিছিলে পিংকু দাস দা মিক্স এণ্ড মাষ্টাৰিং কৰিছিলে ৰেকৰ্ডিং কৰিছিলে গতিকে এটা ডাঙৰ টীম মানে অভিনয়টো আমাৰ সকলোৰে স্বনামধন্য অভিনেতা অৰুণ হাজৰিকা দা আছিলে অৰুণ হাজৰিকা খুৰা তেওঁ কৰিছিলে অভিনয় আৰু তেওঁৰ লগত মই কৰিবলৈ মানে মোৰ সপোন এটা আছিলে তেওঁক সৰুৰ পৰা টিভিত চাই থকা কিন্তু সুবিধাটো পালোঁ তাৰ কাৰণে খুবেই সৌভাগ্যৱান তো তেনেকৈ কৰিছিলোঁ জীৱনত প্ৰথমবাৰ তেনেকৈ এটা গানত এক্টিং কৰিছিলোঁ নাজানো ৰাইজে মৰম দিছে এতিয়ালৈকে যিমানখিনি দিছে গতিকে বহুত ধন্যবাদ তাৰ কাৰণে ঠিক আছে ধন্যবাদ আৰু সেই গীতটো যদি আপোনালোকে যোনে শুনা নাই এবাৰ শুনি চাব বহুত ভাল লাগে সেই গীতটি শুনি মৃদীপ দা আপোনাৰ পৰা পুনৰ এটি গীত শুনিব বিচাৰিছোঁ আৰু গীতটিয়ে মোৰ অনুষ্ঠানটো সামৰণি মাৰিম বুলি ভাবিছোঁ তো মৃদীপ দা আপুনি এবাৰ কি গীত শুনাব মোৰ এটি আধুনিক গীত আছিলে প্ৰথম বৰষুণ বুলি সেই গীতটিৰ ভিডিঅ' আমি খুব সোনকালে কৰিম গীতটো মই সুৰ কৰিছিলোঁ মোৰ বন্ধু শৰৎ মেচ পাৰ্থ এনেকৈ লগ লাগি আমি লিখিছিলোঁ সুৰ কৰিছিলোঁ আৰু মৃন্ময় মিত্তিক দা লিখিছিলে চিন্ময়ে সংগীত ব্যৱস্থাপনা কৰিছিলে চিন্ময় আৰু মৃদু পৱনে সেই গীতটি অকণমান গুণগুণাই দিওঁ ভিডিঅ' আহি আছে খুব সোনকালে আপোনালোকে চাবলৈ পাব ফাগুনী মলয়াই আবেগতে চুই গ'ল তোমাৰে হাঁহিটো মোৰ বুকুৰে প্ৰণয় হ'ল কিনো কৰোঁ কোৱা না এতিয়া যে নিৰুপায় তোমাৰে শপত তোমাক বুজাবহে পৰা নাই বৰষা নমালাইচোন মোৰ মৰমৰ প্ৰথম বৰষুণ থেংক ইউ ধন্যবাদ শুনি খুবেই ভাল লাগিল আৰু আপোনালোকে নিশ্চয় শুনি ভাল পালে গীতটো চাব ভিডিঅ' জ্বলি আহিব কেইদিনমানৰ পিছতে আহিব কাম কৰি আছে তো মৃদীপ দা আপোনাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ আপুনি মোক ইমান ধন্যবাদ টিংকুৰ যিটো চেনেল এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব তাক মৰম দিব আগবাঢ়ি যাবলৈ সাহস দিব তাকে কামনা কৰিছোঁ ধন্যবাদ ঠিক আছে এই ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু যাতে ভাল ভিডিঅ'বোৰ আপোনালোকে পাই থাকে
তো আজিলৈ বাই।